এজন অসমীয়া হিচাপে, এজন স্বাভিমানী মুছলমান হিচাপে মই গৰ্ববোধ কৰিম যে গোমাংস সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাটো সমৰ্থনযোগ্য। আজিৰ ব্যতিক্ৰম এই অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মই শ্বাহনৱাজ। ৰাজ্যত গৰু চুৰি প্ৰসংগটো লৈ বিতৰ্ক আৰু উত্তাল পৰিৱেশ হৈ থকাৰ সময়তে এটা ভাল খবৰে আমাক আহ্লাদিত কৰিছে, আনন্দিত কৰিছে। খবৰটো আন একো নহয়, বিষয় গৰু, বিষয় গৰুৰ মাংস, বিষয় গোমাংস। ৰাজ্যত গোমাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। আৰক্ষী আৰু প্ৰশাসনে অভিযান তীব্ৰতৰ কৰি তুলিছে যে ৰাজ্যখনৰ বিভিন্ন স্থানত যি গোমাংসৰ ৰমৰমীয়া ব্যৱসায় চলি আছিল, সেই ব্যৱসায় এতিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিয়া হৈছে। গোমাংস বিক্ৰী কৰা হোটেলসমূহ বন্ধ কৰি দিয়া হৈছে, অথবা সেই গোমাংস বিক্ৰী কৰা হোটেলৰ কৰ্মচাৰী অথবা স্বত্বাধিকাৰীক হয়তো গ্ৰেপ্তাৰো কৰা হৈছে। এই খবৰটোৱে আমাক এগৰাকী মুছলমান হিচাপে আনন্দিত কৰিছে, কাৰণ অতদিনে আমি এই কথাটোৱে বিচাৰি আছিলো যে অসমত গোমাংস সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগে। দেশৰ ভিতৰত 1 নম্বৰ ৰাজ্যৰ স্থান কেতিয়ালৈ পাব সেয়া সময়ে ক'ব, কিন্তু আমি বিচাৰিছো যে ভাৰতবৰ্ষৰ প্ৰথম আৰু একমাত্ৰ ৰাজ্য হিচাপে এটা কৃতিত্ব আৰু গৌৰৱৰ অধিকাৰী হ'ব লাগে যে অসমত গোমাংস সম্পূৰ্ণৰূপে নিষিদ্ধ। এনে বাতৰিয়ে বা এনে ধৰণৰ চৰকাৰী সিদ্ধান্তই আমাক আনন্দিত কৰে, কাৰণ এখন গণতান্ত্ৰিক দেশৰ চৰকাৰৰ এয়া প্ৰধান আৰু প্ৰথম দায়িত্ব যে চৰকাৰে গৌমাতাৰ সুৰক্ষা কৰিবই লাগিব। কাৰণ গৌমাতাৰ সুৰক্ষা নকৰিলে অসম কেতিয়াও 1 নম্বৰ ৰাজ্য হিচাপে আগবাঢ়ি যাব নোৱাৰে, অথবা ভাৰতবৰ্ষত 1 নম্বৰ ৰাজ্য হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে। আজি গোটেই ভাৰতবৰ্ষত অসম 1 নম্বৰ ৰাজ্য হিচাপে এতিয়াও প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰাৰ একমাত্ৰ কাৰণটো হৈছে এই গোমাংস। যদিহে অসমৰ প্ৰতিজন মুছলমানে গোমাংস ভক্ষণ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে, তেতিয়াই দেখিব অসম নদন বদন হ'ব, অসম ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য হিচাপে পৰিগণিত হ'ব। গতিকে এগৰাকী মুছলমান হিচাপে মই প্ৰতিজন মুছলমানক আহ্বান জনাম যে এই মহান যি চৰকাৰী কাৰ্যপন্থা, মহান যি চৰকাৰৰ উদ্দেশ্য, এই উদ্দেশ্যত সকলোৱে সঁহাৰি জনোৱাটো উচিত, সকলোৱে সমৰ্থন জনোৱাটো উচিত। আজি গৰু খুটিত গৰু চুৰি অথবা গৰু অপহৰণ আপোনালোকে যেই নকওক কিয়, সেই বিষয়টো উত্থাপিত হৈছে। সেই বিষয়টো এটা জ্বলন্ত বিষয় হিচাপে পৰিগণিত হৈছে। গতিকে তেনে সময়ছোৱাতেই অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি এক সিদ্ধান্ত গ্ৰহণ কৰিছে যে গোমাংস নিষিদ্ধ হ'ব লাগে, গোমাংসৰ বিৰুদ্ধে তীব্ৰ অভিযান আৰম্ভ হ'ব লাগে, ইয়াক প্ৰশংসা নকৰি নোৱাৰিলো। এগৰাকী মুছলমান হিচাপে, এগৰাকী সাংবাদিক হিচাপে, এগৰাকী আইনৰ ছাত্ৰ হিচাপে, এগৰাকী সমাজৰ সচেতন ব্যক্তি হিচাপে মই মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰতেই মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। অসমৰ ভৱিষ্যত প্ৰজন্মই এনে সুন্দৰ সিদ্ধান্তৰ বাবে অসমৰ মুখ্যমন্ত্ৰীৰ নামটো সদায় স্মৰণ কৰিব। গোমাংস নোখোৱাৰ উপকাৰিতা বহুত। এই ক্ষেত্ৰত আমাৰ স্বাস্থ্য বিজ্ঞানে নিশ্চয়কৈ এটা সুপৰামৰ্শ দি থৈছে যে ৰেড মিট স্বাস্থ্যৰ বাবে বেয়া, আৰু মুছলমানসকলে ইয়াক খুব মনোযোগেৰে এই কথাটো শুনাটো উচিত। কাৰণ মুখ্যমন্ত্ৰী মহোদয় এটা সময়ত অসমৰ স্বাস্থ্যমন্ত্ৰী আছিল। অসমৰ মানুহৰ বা অসমৰ জনসাধাৰণৰ স্বাস্থ্যৰ যি বিষয় বা স্বাস্থ্যৰ ক্ষেত্ৰত তেওঁৰ চিন্তা নিশ্চয় আছে, আৰু তেনে শুভ চিন্তা উদয় হোৱাৰ বাবেই তেওঁ এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে অসমৰ সাধাৰণ মানুহখিনিয়ে যাতে এই ৰেড মিট ভক্ষণ নকৰে। কাৰণ ৰেড মিট খালে মানুহৰ ডায়েবেটিছ হয়, ৰেড মিট খালে মানুহৰ প্ৰেছাৰ বাঢ়ে, ৰেড মিট খালে মানুহৰ ফেটি লিভাৰ হয়, ৰেড মিট খালে মানুহৰ কিডনি ফেইলাৰো পৰ্যন্ত হ'ব পাৰে। গতিকে স্বাস্থ্যসন্মতভাৱেও
যি সিদ্ধান্ত অসমৰ মুখ্যমন্ত্ৰীয়ে লৈছে তাক শলাগ লবই লাগিব আৰু আমি এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক শলাগৰ শৰাই আগবঢ়াইছো বিশেষ একো কথা নহয় কথাটো একেবাৰে সহজ আৰু উজু কৰি দিছো আপোনালোকৰ বাবে যে বৰ্তমান সময়ত অসমৰ যি পৰিবেশ আৰু পৰিস্থিতি এই পৰিবেশ পৰিস্থিতিলৈ যদি আপুনি লক্ষ্য কৰে তেন্তে দেখিব যে প্ৰতিটো ক্ষেত্ৰতেই সি ৰাজনৈতিক উত্থানৰ ক্ষেত্ৰতেই হওক বা ৰাজ্যখনৰ সামগ্ৰিক উত্তৰণৰ কথাই যদি আপোনালোকে আলোচনা কৰে তেন্তে দেখিব সেই উত্তৰণৰ ক্ষেত্ৰত একমাত্ৰ অন্তৰায়টো হৈছে গোমাংস এই গোমাংস বিতৰ্কটো যদি অৱসান হয় তেতিয়াহলে অসমৰ অৱস্থা খুব উন্নত হ'ব অসমৰ অৱস্থা নদন বদন হ'ব অসম কেৱল ভাৰতবৰ্ষতে নহয় গোটেই বিশ্বৰ বুকুতে এটা অভিলেখ সৃষ্টিকাৰী ৰাজ্য হিচাপে পৰিগণিত হ'ব পাৰিব যদিহে এই যি প্ৰধান অন্তৰায়টো আছে যে মুছলমানসকলে গোমাংস খোৱাটো যদি বন্ধ কৰি দিয়ে তেন্তে এয়া সম্ভৱ হ'ব পাৰে গতিকে আমি এগৰাকী দেশৰ নাগৰিক হিচাপে আমাৰ দায়িত্ব আৰু কৰ্তব্য যে আমি চৰকাৰে লোৱা এনেবোৰ সিদ্ধান্তক আমি সমৰ্থন কৰিব লাগে মই এগৰাকী মুছলমান হিচাপে আজিৰ পৰা গোমাংস খোৱাটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিলো আৰু ইয়াত যদি ৰাজ্যখনৰ কিবা উপকাৰ হয় তেতিয়ালে সেই উপকাৰৰ অংশীদাৰ নিজকে কবলৈ পালে মই গৌৰৱবোধ কৰিম আৰু প্ৰতিজন মুছলমানে সেয়া কৰাটো উচিত বিতৰ্ক নকৰিব মই মুছলমান সমাজলৈ আহ্বান জনাইছো বিতৰ্ক নকৰিব এই ক্ষেত্ৰত আপোনালোকে সহযোগিতা আগবঢ়াওক অনাগত সময়ৰ বাবে আপোনালোকে গোমাংস সৰবৰাহ গোমাংস ভক্ষণ গো হত্যা বা গো হালাল কৰা আপোনালোকে যিটোৱে সুবিধাজনক শব্দ বুলি ভাবে সেই আপোনালোকে ল'ব পাৰে আপোনালোকে বন্ধ কৰি দিয়ক আপোনালোকে গো হত্যা গো মাংস ভক্ষণ এই কাৰ্যটো আপোনালোকে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক আমি অসমখনক এটা উন্নতিৰ পথত আগবঢ়া ৰাজ্য হিচাপে চাব বিচাৰো নতুন প্ৰজন্মই অসমক ভাৰতবৰ্ষৰ 1 নম্বৰ ৰাজ্য হিচাপে চাব বিচাৰে গতিকে এই যে প্ৰধান অন্তৰায় গোমাংস ইয়াক আপোনালোকে বৰ্জন কৰিলে অসমখন উন্নতিৰ পথত আগবাঢ়িব এই কথাটো অসমৰ প্ৰতিজন মুছলমানে স্মৰণ কৰাটো উচিত বুজি পোৱাটো উচিত এতিয়া হয়তো কৰবাত কোনোবাই অমাৰ্জিত ভাষাৰে তেওঁলোকে মুখ্যমন্ত্ৰী মহোদয়ক আক্ৰমণ কৰিব চেষ্টা কৰিব বা বিভিন্ন ধৰণৰ সমালোচনা কৰিব কিন্তু মই আপোনালোকক আহ্বান কৰিছো এই ক্ষেত্ৰত কোনো ধৰণৰ বিতৰ্ক আৰু কোনো ধৰণৰ অমাৰ্জিত শব্দৰ ব্যৱহাৰ কামনা কৰা হোৱা নাই আমি বিচাৰিছো যেহেতু জেসা দেশ वैसा वेश এই কথাটো সকলোৱে মানি ল'ব লাগে গতিকে অসমত যেহেতু গোমাংস নিষিদ্ধ কৰা হৈছে এজন অসমীয়া হিচাপে এজন স্বাভিমানী মুছলমান হিচাপে মই গৰ্ববোধ কৰিম যে গোমাংস সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাটো সমৰ্থনযোগ্য এতিয়া অসমৰ মুখ্যমন্ত্ৰী গৰাকীক আৰু এটা অনুৰোধ কৰিম যেহেতু গোমাংস ভক্ষণ হোটেলসমূহত বন্ধ কৰা হৈছে সমান্তৰালকৈ অসমৰ প্ৰতিজন মুছলমান মানুহৰ ঘৰত অন্তত পুলিচ পহৰাৰ ব্যৱস্থা কৰিব লাগে পুলিচ নিৰীক্ষণৰ ব্যৱস্থা কৰিব লাগে যাৰ জৰিয়তে সেই মুছলমানসকলৰ ঘৰত যাতে গোপনে কোনো ধৰণৰ গোমাংস সৰবৰাহ নহয় বা গোমাংস ভক্ষণ কৰা নহয় এই কথাটো স্পষ্ট হ'ব লাগে বা এই কথাটো সুনিশ্চিত কৰিব লাগে কাৰণ হোটেলত যদি গোমাংস বন্ধ কৰা হৈছে সমসাময়িকভাৱে কোনো মুছলমানে হয়তো ঘৰত সেয়া কৰিব পাৰে গতিকে আমি বিচাৰিছো কোনো মুছলমানে যাতে নিজৰ ঘৰতো গোমাংস ৰাখিব নোৱাৰে বা ভক্ষণ কৰিব নোৱাৰে তাৰ বাবে প্ৰয়োজনত স্পেশাল টাস্ক ফোর্স গঠন কৰি প্ৰতিজন মুছলমান মানুহৰ ঘৰৰ বাহিৰত নিৰীক্ষণৰ ব্যৱস্থা কৰিব লাগে এই আমি দাবী উত্থাপন কৰিছো এজন মুছলমান হিচাপে এজন অসমীয়া হিচাপে কাৰণ অসমৰ স্বাভিমান গৰু অসমৰ স্বাভিমান গোমাতাক আমি যিকোনো মূল্যৰ বিনিময়ত ৰক্ষা কৰিব লাগিব এই আমাৰ দায়িত্ব আৰু আমাৰ কৰ্তব্য এই দায়িত্বৰ কৰ্তব্যৰ পৰা কোনো মানুহ যদি বিচলিত হ'ব বিচাৰে সেই কথা গ্ৰহণযোগ্য হ'ব নোৱাৰে গতিকে মুছলমানসকলে বদ্ধপৰিকৰ হওক যে মুখ্যমন্ত্ৰী মহোদয়ৰ বাকি ক্ষেত্ৰত তেওঁ কি কৰিছে আমাৰ চাবলগীয়া নাই কিন্তু আমি আদৰণি জনাব লাগে আৰু ইয়াক লৈ সমদল উলিয়াব লাগে যি সমদলত কেৱল হ'ব লাগে মুখ্যমন্ত্ৰী মহোদয়ৰ জয়গান মুখ্যমন্ত্ৰী মহোদয়ৰ জয়গানৰ স্লোগান কাৰণটো হৈছে স্পষ্ট যে আমি আজিৰ পৰা অসমখনক নদন বদন এখন ৰাজ্য হিচাপে দেখিবলৈ পাম কাৰণ প্ৰধান অন্তৰায় যেটো আছিল গোমাংস ভক্ষণ সে আজিৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ হৈছে মুছলমানসকলে ফটকা ফুটোৱা উচিত মুছলমানসকলে
নিজৰ আনন্দ উল্লাস প্ৰকাশ কৰাটো উচিত। এয়া ঈদৰ আনন্দতকৈ কোনো গুণে কম আনন্দ নহয় মুছলমানৰ বাবে যে গোমাংস সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। অহাবাৰ কুৰবানীত আপোনালোকে কি কৰিব হয়তো বহুতে চিন্তা কৰিবলগীয়া পৰিস্থিতি হৈছে। চাওক, মুছলমান সকলৰ বাবে গৰু কুৰবানী দিয়াটো বাধ্যতামূলক নহয়। কুৰবানী দিবলৈ আপুনি ছাগলীও কুৰবানী দিব পাৰে, আপুনি মহ কুৰবানী দিব পাৰে। গতিকে ছাগলী বা মহ কিবা এটা আপুনি কুৰবানী দিব, আপোনাৰ কুৰবানী আল্লাহ তাআলাই কবুল কৰিব। কেৱল গৰু কুৰবানী দিব লাগিব বুলি কতো উল্লেখ কৰা নাই। গতিকে আমি সহনশীল মুছলমানসকলে এইখন অসমত সাম্প্ৰদায়িক সম্প্ৰীতি যিটো আছে, সেই সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষাৰ স্বাৰ্থত মুছলমানসকলে একেমুখে আজিৰ যি সিদ্ধান্ত, এই সিদ্ধান্তক আদৰণি জনোৱা উচিত, এই সিদ্ধান্তক সমৰ্থন জনোৱা উচিত। গতিকে মুছলমান হিচাপে নিজৰ মনৰ কথাখিনি ব্যক্ত কৰিলো, নিজৰ এই অনুভৱখিনি আপোনালোকৰ ওচৰত ব্যক্ত কৰিছো। আকৌ এবাৰ মই অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো যে এনেধৰণৰ সিদ্ধান্তৰ জৰিয়তে তেওঁ যে অসমখনক আগুৱাই নিয়াৰ যত্ন কৰিছে, তেওঁৰ চিন্তা যে অসমখনক 1 নম্বৰ ৰাজ্য হিচাপে কৰাৰ বাবে তেওঁ যে তৎপৰ হৈছে, তাৰ বাবে নিশ্চয়কৈ তেওঁ ধন্যবাদ আৰু প্ৰশংসাৰ পাত্ৰ। কথা বতৰাবোৰ যদি আপোনালোকৰ পছন্দ হৈছে, কথা বতৰাবোৰত যদি আপোনালোকে বিচাৰে যে প্ৰতিজন মুছলমানে জনাটো উচিত, প্ৰতিজন অসমবাসীয়ে জনাটো উচিত, তেন্তে মই বিচাৰিম আপোনালোকে এই কথা বতৰাবোৰ শ্বেয়াৰ কৰি প্ৰতিজন মানুহক এই যি অভিযান, এই অভিযানত অংশগ্ৰহণ কৰিবৰ বাবে সুযোগ দিয়াটো উচিত।